ঘটনা হৈছিল 14 তাৰিখে কইনাধৰা মানে এইখন আছিল যে আপোনাৰ একেহেন্দি কলেজৰ সন্মুখত এটা ATM আছিল। তাত দুৰ্বৃত্তই মানে ATMটো ভাঙি তাৰ পৰা প্ৰায় 5.5 লাখ টকা লুটি লৈছে। তো সেই হিচাপে বেংক কৰ্তৃপক্ষই আমাক জনাই আমি তাত সেই সম্পৰ্কে এটা কেছ ৰুজু কৰোঁ। তো সেই কেছ ৰুজু কৰাৰ ফলত আমি গম পাওঁ যে এইটো এটা ডাঙৰ নেক্সাছ গ্ৰুপ এটা আছে অসম আৰু বাহিৰৰ ষ্টেটত। তো সেই হিচাপে আমি এটা ইনপুট পাই চ'ৰ্চ ইনফৰমেশ্যন টেকনিকেল এনালাইচিছ কৰি আমি এদিন আগতে হাৰিয়ানাত যাওঁ। হাৰিয়ানাৰ মেৱাত জিলাৰ যিটো আমাৰ ছাছপেক্ট আছিল তাৰ নামটো আছিল ৰাহুল। ই এই ঘটনাৰ লগত জড়িত আছিল মানে। তাৰপিছত তাক আমি তাৰ পৰা তাৰ লোকেল পুলিচৰ সহযোগত মানে তাক এপ্লিকেশ্যন কৰোঁ আৰু সি লগে লগে এই ঘটনাৰ লগত আমি ঘটনাটো তাক গম পালোঁ যে ইয়াত অসমত 2জন আছে আৰু তাত 3জন আছে আৰু এই গোটেই দুজনে আহি ইয়াত গাড়ীৰে আহি এই গোটেই কাৰ্যটো সম্পাদন কৰিছে। মানে বাহিৰৰ পৰা আহি ইয়াত তেওঁলোকে ডকাইতি কৰে, এনেকুৱা আগতো কৰিছিলে। ইয়াত একদম ৰিচেণ্টলি গোৱালপাৰাত এটা কেছ আছে 31 লাখ টকা লুটি লৈ বুলি তেওঁ এই কেছত জড়িত আছে আৰু আপোনালোকে আৰু আমি টেকনিকেল আৰু বাকী কেইজন ধৰিব আছে। এইজন কিমান ডাঙৰ অপৰাধী এনে ধৰক আপোনালোকে এনেই তেওঁৰ মানে এণ্টায়াৰ অসমতো আছে কিছুমান কেছ আৰু ইণ্ডিয়াতো কিছুমান কেছ আছে ATM লুটত। মানে জালত পৰা নাছিলে তেওঁ মানে তাতে অসমৰ আৰু মানে ভাৰতৰ বিভিন্ন স্থানত পৰিচয় মানে পুলিচৰ বিভিন্ন স্থানত বিচাৰি আছে এইটো অপৰাধীকে। হয়তো আমি এনেই খবৰ কৰি আছে কিন্তু আমি ছাকচেছফুলি ইয়াক এপ্লিকেশ্যন কৰিব পাৰিলোঁ তেতিয়া হেল্পক লুটি একো হোৱা নাই আৰু তদন্ত চলি আছে। বাকী কেইজনকো এপ্লিকেশ্যন কৰাব চলিছে 5.5 লাখ টকা।